নমস্কাৰ মই গিৰিন্দ্ৰ বহু দিনৰ পিছত আপোনালোকৰ বাবে ভিডিঅ' প্ৰস্তুত কৰিছোঁ মই বৰ্তমান আছোঁ বিশ্বনাথ চাৰিআলিৰ দেৱাশিষৰ যিহেতু ঘৰ ইউটিউবাৰ দেৱাশিষৰ ঘৰ আৰু দেৱাশিষৰ লগত ফোনতে কথা পাতি থকা হয় কিন্তু দেৱাশিষক লগ কৰা হোৱা নাই তো ফাইনেলি আজি সিদ্ধান্ত ল'লোঁ যে তাক এবাৰ দেখা কৰোঁ আজি সেইবাবে মই ঘৰলৈ আহিছিলোঁ যিহেতু বিশ্বনাথ চাৰিআলি এপাক আহি তাক দেখা কৰিব আহিছোঁ আৰু আপোনালোকক মই তাৰ বিষয়ে জনাম কোন ক্লাছত পঢ়ে কিমান বয়স সকলো মই জানিবলৈ চেষ্টা কৰিম ইণ্টাৰভিউ টাইপত তেখেতৰ পৰা কিছুমান কথা জানিবলৈ চেষ্টা কৰিম আপোনালোকে তাৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকিব তো আপোনালোকে দেখিছে দেৱাশিষৰ ঘৰ এইখনেই হৈছে দেৱাশিষৰ ঘৰ আৰু মই সোমাই যাম দেৱাশিষ বহি আছে দেখিছে জিন্তু আছে আহিছে মোৰ লগত জিন্তু আৰু দেৱাশিষ বহি আছে আৰু দেৱাশিষৰ বিষয়ে আজি মই সকলো কথা জানিবলৈ চেষ্টা কৰিম মই সোমাই আহিছোঁ আপোনালোকে দেখিছে দেৱাশিষ আছা ভালে দেখিছে দেৱাশিষৰ ঘৰলৈ আহিছোঁ প্ৰথম আহিছোঁ ভাল লাগিছে আহি মই দেৱাশিষৰ বিষয়ে জানিম আৰু মোৰ লগত আহিছে জিন্তু বহি আছে দেখিছে এতিয়া আমি বহি লৈ দেৱাশিষৰ বিষয়ে কিছুমান কথা মই জানিবলগীয়া আছে দেৱাশিষৰ বিষয়ে সকলো গম পাব ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক মই এতিয়া দেৱাশিষৰ পৰা কিছুমান কথা জানিবলৈ চেষ্টা কৰিছোঁ চাওক আপোনালোকে দেখিছে মোৰ সন্মুখত দেৱাশিষ আছে বহু দিনৰ পৰা মই ভাবি আছিলোঁ দেৱাশিষক লগ কৰিম আমি যেতিয়া 19-20 চনত আমি চেনেলত কাম কৰিছিলোঁ ইউটিউবত তেতিয়া দেৱাশিষৰ লগত মই কথা পাতিছিলোঁ তেতিয়াৰ পৰা কথা পাতি এতিয়া ফাইনেলি আজি লগ কৰিব আহিলোঁ আপোনালোকে মোৰ সন্মুখত দেখিছে দেৱাশিষ তোমাৰ সম্পূৰ্ণ নামটো হয় পোনপ্ৰথমতে নমস্কাৰ সকলো অসমবাসী ৰাইজক আৰু মোৰ নাম হৈছে দেৱাশিষ দত্ত মোৰ ঘৰ বিশ্বনাথ চাৰিআলি নগাঁৱত আৰু দাদাই দুটামান কুৱেশ্যন সুধিবলৈ তাকে আপোনালোকক জনাবলৈ চেষ্টা কৰিম প্ৰথমে তোমাক মই সুধিছোঁ তুমি বহুত বয়সত সৰু তোমাৰ এতিয়া আজিৰ তাৰিখত তোমাৰ বয়স কিমান হৈ আছে এতিয়া 17.5 বছৰ হৈ আছে তুমি কোন ক্লাছত পঢ়ি আছা মই ক্লাছ এবাৰ 10ত মেট্ৰিক দিবা হয় পৰীক্ষাৰ প্ৰিপেৰেশ্যন কেনেকুৱা চলিছে পৰীক্ষাৰ প্ৰিপেৰেশ্যন চলিছে নাজানো আৰু কি হয় এতিয়া আৰু তোমাৰ চেনেলটোৰ নামটো কৈ দিছোঁ মোৰ চেনেলৰ নাম দেৱাশিষ ভিডিঅ' আপোনালোকে চাব ঠিক আছে এতিয়া আহিছোঁ তোমাৰ পাৰ্চনেল কথাৰ কাৰণে হয় তোমাৰ ঘৰত মানুহ কেইজন আছে মানুহ মা মই আৰু খুৰা আছোঁ বৰ্তমান তুমি কোনখন স্কুলত পঢ়ি আছা মই চাৰিআলি একাডেমি ন হয় ঠিক আছে আৰু ইমান কষ্ট কৰি আছে ভিডিঅ'ত ন ইমান ভিডিঅ'ৰ কাৰণে ইমান কষ্ট কৰে ছাকচেছ হৈছেনে আচলতে মই এটা কথা কওঁ যিটো কাম মানুহৰ ভাল লাগে সেইটো আচলতে কষ্ট বুলি নকয় এতিয়া যদি মোৰ ধৰি লওক মোৰ যদি চাকৰি কৰিবলৈ মন নাথাকে মোৰ যদি জোৰ জবজ মই চাকৰি এটা পাওঁ তেতিয়া কিন্তু সেইটো মোৰ কাৰণে কষ্ট হ'ব লাগিলে মই মাহত বহি 40-50 হাজাৰ টকাই পাওঁ এতিয়া ইউটিউবটো লাগিলে মই টকা নাপাওঁই লাগিলে কিন্তু যদি মোৰ কামটো কৰি ভাল লাগে আচলতে যিটো কাম ভাল লাগে সেইটো আচলতে কষ্ট কেতিয়াও নহয় যিটো কাম মানুহৰ ভাল লাগে সেইটোৱে কথা আৰু ছাকচেছ পাইছোঁ বুলি মই এতিয়া কেনেকৈ ক'ম আচলতে মানুহৰ যিখিনি মৰম পাইছোঁ সেইখিনিয়ে ছাকচেছ বুলি ধৰি লৈছোঁ আৰু যিমানেই আঁতৰত ওলাই গ'লে এজন দুজন পাওঁ আচলতে ইউটিউবটো সেই তেনেকুৱাই মানুহৰ মৰম চেনেহৰ দ্বাৰাই অলপকৈ আগুৱাই গৈ আছোঁ সেইটোৱে আৰু কিমান দিন হ'ল ইউটিউবত প্ৰায় 3 বছৰ হৈ গ'ল 3 বছৰ ন হয় আপোনালোকে জানি আচৰিত হ'ব মই এতিয়া দেৱাশিষৰ মুখেৰে আপোনালোকক জনাম এতিয়ালৈকে আজিলৈকে কিমানটা ভিডিঅ' দিয়া হৈছে চেনেলত 500তকৈও বেছি ভিডিঅ' দিছোঁ এতিয়ালৈকে একদম মানে মানুহে জানিবলগীয়া তুমি মই নজনা কথা এটা মানুহে জানিব বিচাৰে ভিউ আছে ইউটিউবৰ পৰা ইনকাম আহিছেনে মই আচলতে যদি ডাইৰেক্ট ক'বলৈ যাওঁ বাইকত মই তেল ভৰাবলৈ নাথাকে ইউটিউবৰ ৰেভিনিউ টকাটো কিন্তু স্পনচাৰ কৰি কিন্তু আহে অলপ চলপ কিবা এটা মানে হাত খৰচ উলিয়াব পাৰি দেৱাশিষ মাজতে তুমি চাইকেলত ৰাইড কৰিছিলা অসম হয় এটা তোমাৰ আপাৰ আছামত কিবা এটা ঘটনা হৈছিলে মই ঘটনাটো তোমাক নকওঁ তুমি নিজেই ক'বা ভিউৱাৰ্ছক হয় কি হৈছিল আৰু ৰিয়েকশ্যন কি হ'ল লাষ্টত হয় আমি আচলতে বিশ্বনাথ চাৰিআলিৰ পৰা 5জন ল'ৰা ওলাই গৈছিলোঁ 2জন আহিছিলে তেজপুৰৰ পৰা তাৰপিছত তাৰে তেজপুৰৰ এজন ল'ৰাক আপোনাৰ ঢকুৱাখানাত মানে পিটিছিলে মানুহজনে নাজানো নিচা কৰি আছিল নে নাই তাৰপিছত আহি চাইকেলখন ৰাস্তাৰ ছাইডতে আছিলে কিন্তু মানুহজনে তাক মানে গাত হাত দিলে তাৰপিছত লগে লগে মই কৰিলোঁ মই লগে লগে গাড়ীখনৰ ফটো মাৰি থলোঁ নাম্বাৰ প্লেট আৰু মানুহটোৱে ল'ৰাজনক আমাৰ লগৰ ল'ৰাজনে এটা গুৰ দিছিলে আৰু গুৰটোও মই ভিডিঅ' কৰি থৈ দিলোঁ আৰু তাৰপিছত মই লগে লগে যিহেতু আমি আছোঁ আৰু AJYCP সহায় লৈ গৈছিলোঁ লগে লগে মই আমাৰ স্নেহাকৰ চক্ৰৱৰ্তী বিশ্বনাথ চাইকেল ৰাইডাৰ্ছ আৰু লগতে আছোঁ AJYCP তেখেতসকলৰ লগত কথা বতৰা পাতিলোঁ তাৰপিছত তেনেকৈ ঢকুৱাখানাৰ পুলিচ ষ্টেচনৰ মানুহ আহিলে তাৰপিছত মানুহজনৰ তেনেকৈ জেল হ'ল তাৰপৰা মানুহজনৰ পিছত জামিন লৈ ওলালে আৰু সেইটোৱে আৰু কেছটো তেনেকুৱা আছিলে পিছত কিবা মানে তেখেতলোকৰ পৰা ভাবিব পাৰিছিলা নেকি মানুহজনে ধমকি দিছিলে কিন্তু পিছত যেতিয়া থানালৈ গ'ল তেতিয়া মানুহজন নিজেই আৰু শান্ত হৈ গ'ল ঠিক আছে এইটো কথা দেৱাশিষ মই কিয় জানিব বিচাৰিছোঁ মানে কেতিয়াও এটা যুঁজ থাকে ন ইউটিউবত ভিডিঅ' কৰিলে ল'ৰাবোৰৰ বা মানুহবোৰৰ এটা যুঁজ লৈ কাম কৰে যেতিয়া তেনেকুৱা নিচিনা ইনচিডেণ্ট কিছুমান হৈ যায় ন তেতিয়া সেই যুঁজটো কমি যায় সেই ফিলিংছটো তোমাৰ হৈছে নেকি তাৰ পিছৰ পৰা নাই মই আচলতে তেনেকুৱা যুঁজটো কমা নাই আজিলৈকে কাৰণ এটা কাৰণেই কমা নাই মই ইউটিউবত লাগি আছোঁ কিমান দূৰ কি কৰিছোঁ নাজানো কিন্তু যি মানুহৰ মৰম পাইছোঁ সেইটো কিন্তু ভাল লাগে আচলতে মই ইউটিউবত মানুহ এজন দুজন হ'লেও চিনি পাইছে আজি এতিয়া দাদাক চিনি পালোঁ আজি দাদাক কেনেকৈ চিনি পালোঁ ইউটিউবৰ কাৰণে
জিন্তু দা বহি আছে আগফালে দাদাক কৈ জিন্তু দাকো ইউটিউবৰ কাৰণে চিনি পালোঁ সেইটোৱে মানে ইউটিউবৰ কাৰণে মানে মানুহ চিনাকি হয় সেইটো কাৰণে মই ইউটিউবটো কৰি আছোঁ এটা কথা কওঁ আচলতে আপোনালোকৰ যিকোনো কাম ইউটিউব বুলি নহয় আপোনালোকে যেতিয়া কাম এটা ষ্টাৰ্ট কৰিব আৰম্ভণিতে আপোনালোকে বহুত ডিমটিভেট দিব মানুহে আপোনাৰ হয়তো পৰিয়ালৰ মানুহে দিব পাৰে ওচৰৰ গাঁৱৰ মানুহে দিব পাৰে মোকো দিছিলে মই যেতিয়া হাতত মোবাইলটো লৈ ভিডিঅ' বনাই গাঁৱৰ ৰাস্তাইদি যাওঁ গাঁৱৰ মানুহে কয় এইটো পাগল পাগলটোৱে কি কাম কৰি আছে আৰু আজি সেই পাগলক আজি বিশ্বনাথ চাৰিআলিয়ে গাঁৱৰ ইখন সিখন ফাংচনলৈও কয় দেৱাশিষ বুলি বা ধুনীয়াকৈ মাতে আজিৰ ডেটত এতিয়া কিন্তু এটা সময়ত পাগল বুলি হাঁহিছিলে আচলতে ইউটিউব বুলি নহয় যিকোনো কাম আপোনালোকে কৰোঁতে মানুহক কেতিয়াও কেয়াৰ নকৰিব যদি আপুনি ভাবিছে যে নিজে ভাল কাম কৰি আছোঁ নিশ্চয় আপুনি ছাকচেছ পাব আৰু কাকো কেয়াৰ নকৰিব ৰাস্তা কুকুৰে ভুকি আছে বুলি ধৰি ল'ব এতিয়া আহিছোঁ তোমাৰ সপোন কি আছে সপোনটো মানুহৰ সকলোৱে থাকে আৰু তুমি কি ভাবি আছা কোৱা ইমান সৰু এটা ল'ৰা ন হয় সপোন কি আছে মনত সপোন মানে ভাল এজন ইউটিউবাৰ আৰু এজন ভাল বিজনেছমেন হোৱাৰ সপোন আছে চাকৰি কিবা আশা কৰিব চাকৰি একেবাৰে আশা নাইকিয়া কিয় ভাল নাপায় চাকৰিটো এটা কাৰণেই ভাল নাপাওঁ আচলতে চাকৰিত আপোনাৰ চাওক চাকৰি আপুনি গোটেই দিনটো ব্যস্ততাৰ মাজত থাকিব লাগে নিজৰ মতে থাকিব নোৱাৰি আৰু আচলতে বিজনেছটো এটা এনেকুৱা বস্তু আপুনি লাগিলে সফল হওক নহয় বিজনেছটো লাইফৰ ৰিস্ক থাকে আৰু যোনে লাইফৰ ৰিস্ক ল'ব পাৰিব সেইটোহে আচল মানুহৰ মেইন মানে কি বুলি ক'ম মেইন মানে জীৱন বুলি ক'ব পাৰি আৰু আচলতে লাইফৰ ৰিস্ক ল'ব পাৰিব লাগিব আৰু বিজনেছ কৰিলে ৰিস্কটো থাকে আপুনি হয়তো আজি ইমানৰ পৰা ইমানো পাব পাৰে হয়তো ইমানৰ পৰা ইমানো পাই যাব পাৰে কিন্তু চাকৰিত এটা লিমিটত আপুনি গৈ থাকিব কেতিয়াও আপোনাৰ আগ পিছ নাই আৰু চাকৰিত এটাই ভাল চিকিউৰিটিটো আছে কিন্তু চিকিউৰিটিটো আছে কিন্তু বিজনেছত আপোনাৰ সেইটো ৰিস্কটো থাকে কিন্তু ভালকৈ কৰিব পাৰিলে নিজৰ ওপৰত বিশ্বাস থাকিলে আপুনি বিজনেছতো ছাকচেছ হ'ব পাৰিব ঠিক আছে এতিয়া আহিছোঁ তোমাৰ বয়সৰ যিবোৰ ল'ৰাই ভাবি আছে যে ইউটিউবত মই ভিডিঅ' দিম ভালকৈ ছাকচেছ হ'ব জীৱনটো হয় কষ্ট আছেনে কষ্টটো আছে আৰু আচলতে যোনে যিটো কাম কৰে সেইটো কষ্ট আচলতে নাই বুলিয়ে ক'ব পাৰি কিন্তু তথাপি কষ্ট আছে যিহেতু অকণমান কষ্ট কৰিবই লাগিব কিবা এটা কাম কৰিবলৈ হ'লে কষ্ট কৰিবই লাগিব যিকোনো কামতে ইউটিউব বুলি নহয় আপুনি যিকোনো কাম কৰোঁতে কষ্ট কৰিবই লাগিব আৰু সফলতাটো পিছতে আহিব বিফলতাটো কিন্তু আগত আহে আৰু যেতিয়া সফলতাটো আহিব তেতিয়াহে আপোনাৰ কিন্তু ভাল লাগিব পঢ়াটো বাদ দি যিসকলে ভাবি আছে মই ইউটিউবতে কৰিম ইউটিউবত ছাকচেছ হ'মেই 100% বহুত টকা থাকে ইউটিউবত সি নপঢ়ি যদি ইউটিউবত আহিব বিচাৰে সেইটো ভাল হ'ব নে বেয়া হ'ব তুমি কোৱাচোন এইটোতো অবভিয়াছলি বেয়া হ'ব কাৰণ আপোনাৰ যিটো আপোনাৰ মেইন লাইন আপুনি এতিয়া ইউটিউবটো ঘপককৈ ক'ব নোৱাৰে আপুনি হ'বই নেকি যদি আপুনি দেখিছে যে ইউটিউবটো ভালকৈ চলি আছে তেনেহ'লে আপুনি তেতিয়া কিবা এটা ভাবিব পাৰে যদি ইউটিউবটো ভালকৈ আপোনাৰ আৰ্নিং আহিছে আৰ্নিংটো আজিৰ ডেটত মানুহৰ চবতছে মেইন আৰু আজিৰ ডেটত যদি টকা নাথাকে মানুহে একোৱেই নাই আৰ্নিংটো যদি ভালকৈ আহিছে আপুনি যদি চব ঠিকে আছে তেন্তে ইউটিউবটো তেতিয়া যাব পাৰে কিন্তু প্ৰথম অৱস্থা আপুনি ইফালেও মিলাব লাগিব হয়নে দুইফালে মিলাই ৰাখিব লাগিব মানে পঢ়া শেষ হোৱাৰ পিছত কিবা কৰক সেইটো ক'বলগীয়া নাই হয় তুমি মই এটাই মেছেজ দিব লাগিব মই ভাবোঁ জানানে যাতে ল'ৰা ছোৱালীবোৰে যিবোৰ পঢ়ি আছে ন হাই ছেকেণ্ডেৰী লেভেলটো মেইন লেভেল কিন্তু সেইটোত যদি ফালৰি কাটি যদি ইউটিউবত টাইম দিয়া নহয় ছাকচেছ নহ'ব কিন্তু নহ'ব আপুনি দুইটা মেইনটেইন কৰিব মই তোমাকো কৈছোঁ যেতিয়া তুমি পঢ়ি আছা হয়নে ক্লাছ 10ত এবাৰ মেট্ৰিক দিবা তুমি যদি ইউটিউবকে যদি গুৰুত্ব দি থাকে পৰীক্ষা আগদিনালৈকে তুমি ছাকচেছ কিন্তু সেই পঢ়াৰ লাইনটো নাপাবা কিন্তু পঢ়াৰ লাইনটো নাপাম সেইটো কাৰণে মই তোমাক এটাই কৈছোঁ যে তুমি হাই ছেকেণ্ডেৰী লেভেললৈকে তুমি এটা লেভেলত গৈ থাকা পঢ়াটো কমাই নিদিবা আজি মানে মই আহিছোঁ কিয় ইয়াৰ 3 তাৰিখৰ পৰা পৰীক্ষা আছে আমি যোনটো আৰু মই কথা পাতিলোঁ যোনটো কেমেৰা ধৰি আছে আমি দুজনে কথা পাতিলোঁ যে দেৱাশীষক এবাৰ লগ কৰি আৰু এটা ভাল মেছেজ এটা দি আহোঁ ডেইলি ভিডিঅ' দিয়া ভাইটিয়ে বহুত ভিডিঅ' দি আছে কিন্তু অলপ দিন যদি তুমি ড্ৰপ এটা দি যদি পৰীক্ষাটো যদি অলপ ওপৰলৈ লৈ যাব পাৰে পৰীক্ষাটোত যদি অলপ সময় দিব পাৰা তুমি তেতিয়া সেইটোত ছাকচেছটো কিন্তু বেলেগ হয় এইটো নিশ্চয় ভাল লাগিবই তুমি চোৱা মই গ্ৰেজুৱেশ্যন কৰাৰ পিছত ইউটিউবত আহিছোঁ ছাকচেছ হোৱা নাই ছাকচেছ লাহে লাহে গৈ আছে কিন্তু মোৰ দুটা লাইনে গৈ আছে কিন্তু সেইটো কাৰণে আমি তাক শুভেচ্ছা দিব আহিছোঁ পৰীক্ষাৰ শুভেচ্ছা দিব আহিছোঁ কিন্তু এইটো কথাও তাক আমি জনাবলৈ আহিছোঁ যে ইউটিউবটোৱে সকলো নহয় শিক্ষাটো মানুহক লাগিব শিক্ষা আৰু ইউটিউবটো দেৱাশীষ বেলেগ বস্তু ইউটিউবে তোমাক জ্ঞান দিব বাহিৰা জ্ঞান দিব কিন্তু কিতাপৰ জ্ঞানটো ইউটিউবে নিদিয়ে কিতাপৰ জ্ঞানটো মানুহক লাগিব সেইটোৱে আমি মেছেজ দিব আহিছোঁ দেৱাশীষক ইমান দূৰৰ পৰা আহিছোঁ গহপুৰৰ পৰা ইয়ালৈ প্ৰায় 5 কিলোমিটাৰমান হয় তোমাক আমি শুভেচ্ছা দিব আহিছোঁ পৰীক্ষা শুভেচ্ছা ভালকৈ পঢ়িবা ইউটিউবটো সদায় থাকিব লাইফ টাইম বস্তু কিন্তু তুমি এই বয়সটো 2 বছৰ বয়স যদি পাৰ হৈ যায় তুমি হাই ছেকেণ্ডেৰী লেভেলটো নাপাবা সেইটো কাৰণে ভালকৈ পঢ়িবা আমি পৰীক্ষাও শুভেচ্ছা দিব আহিছোঁ বহুত দিন দেখা হোৱা নাই দেখা কৰিলোঁ আপোনালোকে গম পালে দেৱাশীষে এতিয়া কিবা ক'বা সেইখিনিয়ে ক'লোঁ আপোনালোকে লাইফত যিটো কৰিম বুলি ভাবিছে সেইটো কৰক আৰু দাদা চেনেলটো ছাবস্ক্ৰাইব কৰক আগুৱাই নিয়ক আমি সকলোৱে একেলগে আগবাঢ়ি যাব লাগিব মোৰ যদি চেনেলটো আপোনালোকে নিশ্চয় বহুতে নাই চোৱা এজন দুজনে চাইছে চাগে চাব সকলোৱে চেনেলটো দেৱাশীষ ভিডিঅ' বুলি আছে আৰু এটা কথা লাষ্ট ক'ম কি কয় লাষ্ট এটা কথা কওঁ আপোনালোকে জীৱনত যিটো কাম কৰি আছে প্ৰথম অৱস্থাত মানুহে আপোনালোকে বেয়াকৈ ক'বই ওচৰ চুবুৰীয়া আৰু
হয়তো পৰিয়ালৰ মানুহে আপোনাক বেয়াকৈ ক'ব পাৰে ওচৰ চুবুৰীয়াটো ক'বই ওচৰ চুবুৰীয়া আপোনাক কুকুৰে ভোকা দি ভুকিবই মোকো মই নিজৰ লাইফতো পাইছোঁ সেইখিনি আপোনালোকে গুৰুত্ব দিবলৈ নহ'ব নিজৰ লাইফটো নিজে নিব লাগিব তাৰপিছত আপোনালোকে যেতিয়া নিজৰ লাইফত কিবা এটা কৰিব পাৰিব নিজে সেই মানুহখিনি আপোনাক ভালকৈ ক'ব আৰু এইখিনিয়ে কৈ মোৰ এইখিনি কথা সামৰণি মাৰিলোঁ ধন্যবাদ থেংক ইউ জয় আই অসম এতিয়া মই দেৱাশিষৰ বাইকৰ কালেকশ্যন দেখাই দিম দেৱাশিষে বাইক এখন লৈছে বহুত কষ্ট কৰি আৰু দেৱাশিষৰ বিষয়ে আপোনালোকে গম পালে শুভেচ্ছা দিব আহিলোঁ আমি সেই কোনকেইখন বাইকনো লৈ সেই ব্লগ কৰিব যায় ভিডিঅ' কৰিব যায় আপোনালোকক মই দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বাইকৰ কালেকশ্যন শেষত আপোনালোকে এনেকৈ দেখিব দেৱাশিষে এখন নতুন বাইক লৈছে এক্সপালছ FI হয় হিৰ'ৰ এইফালে আপোনালোকে দেখিছে আৰু এইফালে এখন আছে কি নামেই নাই বাইকৰ কি নাম আছিল দেৱাশিষ এখন মেইনলি আপোনাৰ RX100 বুলিও ক'ব পাৰে চুজুকি বুলিও ক'ব পাৰে কি কোম্পানী য়ামাহা নেকি য়ামাহা নহয় আচলতে চুজুকিৰ হয় ন নাম মই দিছোঁ KGF KGF ন আপোনালোকে দেখা পাইছে এখন KGF মডেল দেৱাশিষে বনাই লৈছে এইফালে দেখিছে কিমান দিন হৈছে এখন লোৱা আপোনাৰ 1 মাহমান পাৰ হৈছে নেকি 1-1.5 মাহ হৈছে মডিফাই কৰি লৈছে তুমি ন কালাৰটো কোনে কৰি দিছে কালাৰ মই দোকানত নিয়ে কৰিছোঁ নিজৰ পচন্দৰ কালাৰ কৰিছা ন হয় দেখিছে এতিয়াও কাম আছে বাৰু বহুতখিনি কৰিম এতিয়া মানে 50% কাম হৈছে দেখিছে হেণ্ডেলডাল আপোনাৰ বুলেটৰ হেণ্ডেল লগাই দিছে দেখিছে এইফালে বুকাই বালিয়ে চলে এখন আৰু এইফালে এখন আছে দেৱাশিষৰ নতুন বাইক এক্সপালছ বহুত কষ্ট কৰি লৈছে দেৱাশিষে ক'ব দেৱাশিষ এই বাইকখনৰ বিষয়ে কোৱা বহুতে এখন বাইক আশা কৰে তুমি লৈয়ে ল'লা কি ক'বা কিমান কষ্ট কৰি লৈছে আচলতে ক'লোৱে মানুহে জীৱনত ছাকচেছ হ'বলৈ আপোনালোকে হাৰ মানিবলৈ নহ'ব এই বাইকখন লোৱাটো মোৰ বহুত বেছি কষ্ট সোমাই আছে বাইকখনত আৰু ইমান কম বয়সতে এই বাইকখন ল'ব পাৰিছোঁ সেইটো বাবে এই বাইকখন লওঁতে মই যেতিয়া সপোন ভাবিছিলোঁ যে ইমানটো দিনৰ ভিতৰত ল'ম তেতিয়া মই কিন্তু এই বাইকখন ল'বলৈ একদম কষ্ট নোহোৱাকৈ কিন্তু লোৱা নাই বহুত বেছি কষ্ট কৰিছোঁ এই বাইকখনৰ কাৰণে ৰাতি 9-10টা বাজি গৈছিলে অৰুণাচলত মই বেপাৰৰ কাৰণে গৈছিলোঁ যেনেকৈ নহওক মই সেই 50,000 টকা দি বাইকখন আনিমেই মুঠতে ডাউন পে'মেণ্টত আনিছোঁ হয় ডাউন পে'মেণ্টত আনিছোঁ 50,000 টকা দি আৰু 50,000 টকাত মই কেনেকৈ বাইকখন আনিম মোৰ সেইটোৱে সেইখিনি লক্ষ্য আছিলে আৰু তাৰপিছত মই আনিব পাৰিলোঁ বাইকখন মোৰ মন আছিলে আৰু এতিয়া সেই আৰু কিস্তি মাৰি কিমান দিন হৈছে এইখন লোৱা প্ৰায় 6 মাহমান হৈছে এখন বাইক যদি বেলেগে লয় ন ফিডবেক কি দিবা তুমি কেনেকুৱা লাগিছে বাইকখন চলাই বাইকখনটো আপোনালোকে যদি মেইনলি যদি মাইলেজৰ কাৰণে চাই মাইলেজৰ কাৰণে খুব ধুনীয়া বাইক আৰু লগতে অফৰোডিঙৰ কাৰণে মানে বাপ বুলি ক'ব বেষ্ট হয় ন হিমালয়ানখন আৰু ভাল ইয়াতকৈ হিমালয়ানৰ এখন একেই প্ৰায় হিমালয়ানখন আৰু ভাল কিন্তু হিমালয়ানত আপোনাৰ মাইলেজ নাপাব দেখা পাইছে এক্সপালছ হয় বহুত ধুনীয়া বাইক এই দুখনেই আছে তোমাৰ বাইক ন এই দুখনেই বাৰু এতিয়া বৰ্তমান এখন মানে চাইকেলৰ দামতে পালোঁ সেইকাৰণে লৈ থৈ দিলোঁ মডিফাই কৰিলোঁ এইখন মানে দেখিবলৈ মোৰ ভাল লাগিল ভাল লাগিছে মোৰ ভাল লাগিছে মই ষ্টাৰ্ট দি আপোনালোকক শুনাই আছোঁ এইখনৰ চাউণ্ড আপোনালোকে শুনিলে পগলা হৈ যায় দেখা পাইছে দেৱাশিষে ধুনীয়াকৈ কাটি লৈছে চাইলেঞ্চাৰডাল আৰু ইয়াৰ চাউণ্ডটো আপোনালোকে এবাৰ অনুমান কৰক চাইলেঞ্চাৰ কথা বাইকৰ কিমান চাউণ্ড আপোনালোকে জানে ঠিক আছে দেৱাশিষ বহুত ধন্যবাদ তুমি ইমানখিনি সময় দিলা ব্যস্ততাৰ মাজত আৰু আপোনালোক যে ইমানখিনি কষ্ট কৰি পেলাই ইমানখিনি সময় নষ্ট কৰি মোৰ কাৰণে যে আহিছে মোক আজি চাবলৈ ভাল লাগিছে সেইবাবে বহুত ঠিক আছে বহুত ধন্যবাদ পৰীক্ষালৈ পুনৰবাৰ বহুত শুভেচ্ছা থাকিল ঠিক আছে তো আপোনালোকে দেৱাশিষৰ বিষয়ে গম পালে বহুত কষ্ট কৰি আছে ল'ৰাটোৱে আৰু দেৱাশিষে বহুত ভিডিঅ' দিছে 500+ ভিডিঅ' দিছে আপোনালোকে মোৰ চেনেলৰ ডেছক্ৰিপশ্যনত দেৱাশিষৰ যিটো ইউটিউব চেনেলৰ লিংক সেই লিংকটো মই দি দিছোঁ আপোনালোকে ভিডিঅ'সমূহ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যিহেতু বহুত কষ্ট কৰিছে এইকণ বয়সত আপোনালোকে তাক ছাপোৰ্ট কৰক ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো কেনে পালে কমেণ্ট বক্সত জনাব যদি আপুনি মোৰ ভিডিঅ'টো প্ৰথম চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা নটিফিকেশ্যন বেলটো টিপি অল কৰি ৰাখিব যিহেতু মই এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকক ডেইলি ব্লগ হিচাপে সদায় দিবলৈ চেষ্টা কৰোঁ ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ নেক্সট ভিডিঅ' সোনকালে আহি আছে